আলহী হৈ আহিম এদিন তোমাক চাবলৈ, দৰা সাজি আহিম এদিন তোমাক নিবলৈ। আলহী হৈ আহিম এদিন তোমাক চাবলৈ, দৰা সাজি আহিম এদিন তোমাক নিবলৈ। আয়তীয়ে উৰুলিৰে বহাব কাষত, সমনীয়াই জোকাব মোক আহি ওচৰত। আয়তীয়ে উৰুলিৰে বহাব কাষত, সমনীয়াই জোকাব মোক আহি ওচৰত। মোৰ শুন সিদিনা তুমিতো কান্দিবা, কেনেকৈনো নিচুকা মই সমাজৰ আগত, কেনেকৈনো নিচুকা মই সমাজৰ আগত। ভন্তীয়ে তাই কথা শুনাই বৰে কৈ, নব পালে পাহৰিবি দাদা মালৈ। عالم الغيب والشهادة هو الرحمن الرحيم. Assalamualaikum, namaskar. সন্মানীয় বক্তাটো যে আগবঢ়াই দিছে, মই এই কামখনৰ যোগেদি আপোনাৰ সকলোৰে সন্মান ৰাখিছোঁ। পুনৰ মই আমাৰ ভাইচ প্ৰেচিডেণ্ট দুগৰাকীলৈ আগবঢ়াইছোঁ। অন্যান্য মোৰ যিমান ভাই ভতিজা ভাগিন চব সকলো উপস্থিত আছে, কিছুমান কাম কৰি আছে, সকলোলৈ মই মোৰ আজি এই দিনত আন্তৰিক স্বাগত জনাইছোঁ। আৰু আজি এই শুভৰ দিনত মই সকলোৰে পৰা বহুত বহুত দোৱাৰ আশা কৰিছোঁ। আল্লাহ হাফিজ। পৰাই আৰু আহমেদক এই কলেজত আগবঢ়াই দিছোঁ। Assalamualaikum. Mohamad
আসসালামু আলাইকুম দুই পক্ষৰ জামাত উপস্থিত আৰু এই গায়ত্ৰী মহন্তৰ নিচিনা লাগি যায় ভনীয়েক নহয় জানো কাজিন ধেমালি কৰিলে বেয়া পাম আকৌ আৰু আমাৰ ফালৰ পৰা জৰিমনা আছে নাই মাত্ৰ এক্সাম দিব আহিছে নেকি আজি এক্সাম দিবলৈ আহিছে গমেই নাপাওঁ সময়টো চাই পেলাই যৌৱন কাল নিজে যি সুধিলে আমি আনচাৰ দিম সেইটো তেওঁ গম নাপাব ন একেবাৰে কৈছিল নেকি এইটো হুচনাই ক'বলৈ মনা কৰিছে হুচনাই ক'ব মনা কৰিছে দুটাটো জিকিলে গালি
আমি নকওঁ, আমি দিমহে। তুমি কৈ দিয়া, তুমি কৈ দিয়া, তুমি কৈ দিয়া, তুমি কৈ দিয়া। জৰিমনা কোনে ল'ব? জৰিমনাটো কোনে ল'ব? আপোনালোকৰ ফালৰ জৰিমনাটো নিজে দিলে হ'ল। GST ইনক্লুড আছে। ইয়াৰ পৰা এটা ল'লে হ'ল, ইয়াত আপোনালোকৰ ইনক্লুড হৈ আছে। আমি এটা এজনী ছোৱালী দিম, আমি ইয়াৰ পৰা এজনী ছোৱালী দিম। ঠিক আছে, ঠিক আছে। এটাৰ লগত বাকীকেইটাত হেৰি দিছোঁ, আমি GST দি দিছোঁ, জৰিমনা দি দিছোঁ এইকেইটা। খালি কাম দি দিয়ক না। খাম লাগে, খাম লাগে বলছো, খাম লাগে বলছো। দিয়ক, আপোনালোকে দিয়ক, আপোনালোকে দিয়ক, আপোনালোকে দিয়ক। আমাৰ আছে বাৰু, আপোনালোকৰ লওঁ। এই ভেদা কৈছোঁ, এইখনকে লওঁ। হেপী বাৰ্থডে, হেপী বাৰ্থডে। বাৰবাৰ এদিনাই। বাকী খোলালে দি দিয়ে, খোলালে কি কৰিব? তেনেকৈ নহ'ব, লাহেকৈ এনেকুৱা মুখ সানি দিয়া। কেকত নামাৰিবা, কেকত নামাৰিবা। যিমান পাৰোঁ আপোনালোকক সন্মানেৰে আপোনালোকক শুশ্ৰূষা কৰিবলৈ আমি চেষ্টা কৰিলোঁ। তাৰ মাজত যদি অজানিতে আমাৰ ফালৰ পৰা কিবা ভুল বা বিদ্যুতি হৈছিলে, আপোনাৰ আপুনি আমাৰ সকলোকে মাফ কৰিব। আৰু আমাৰ দুখন জামাতৰ জগতমুখৰ তৰফৰ কওঁ, আমি সকলোৱে এটি তামোলৰ পৰা আমাৰ আগবঢ়াইছোঁ, আপুনি জানাৰ অৱস্থা গ্ৰহণ এই সময় আমি প্ৰতিযোগিতা কৰিম। এই সময়ত আমাৰ যদি ল'ৰা বা আমাৰ ফালৰ পৰা যদি কিবা আপোনাৰ হেৰি কৰি বা নক'বলগীয়া বা কিবা এনেকুৱা যদি কাৰোবাৰ মনত দুখ দিছিল, সেইখিনিৰ কাৰণে আমি আগেই মানে ক্ষমা পাইছোঁ। তাৰপাছত আপোনালোকৰ ফালৰ পৰা আমি যিখিনি অৱসনা পালোঁ, যিখিনি আমি শুশ্ৰূষা পালোঁ, সেইখিনি আমি অতি আনন্দ পালোঁ। আৰু সেইখিনি লৈ আপোনালোকক আমি বহুত ধন্যবাদ জনাই আমাৰ জামাতৰ ফালৰ পৰা এইখিনি তামোল দোকানৰ কথা আপোনালোকক
জাগৈচোন ভনীতি নকৰিবি আমনি তই কান্দিলে জাননে দেউতাৰ হ'ব কি গতি যা 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 মাজনী দূৰণিলৈ দীঘলকৈ উৰণি মূৰতে লৈ মাৰৰে ঘৰখন এৰি থৈ আনক আপোন কৰি লবি গৈ যা 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 মাজনী দূৰণিলৈ দীঘলকৈ উৰণি মূৰতে লৈ ৰভাৰ খুটা হেলেকা আমাৰ ভণ্টি দৰাটোৰ চকু কেইটা টেলেকা উঘা খুটা পকোৱা বেৰতে চোন লগোৱা বিয়া বিয়া বোলোতে বুঢ়ী হবি এতিয়া বিনা মেঘে বজ্ৰপাত অহানো বহাগতে মোক হেৰি বুলি দিবি মাত কেনে মজা
হওক কোনোবা এজনে পাতৰ চাদৰেৰে চমকা চমকা উৰে ঘূৰ্ণা ধৰা আৰু এবাৰ গৈ কৈ দিয়ক তিনিবাৰ বাস্তৱ বধুৰ নেকি এইটো মাইনে শিকাই দিছো বৰ ভূতা উলি দিছে চোকা নহয় হাততে দুনৰি এইটো মাইনে শিকাই দিছে গামৰে তুলিব